ভালনে তোমালোকৰ ঘৰত? ভালনে? অঁ ভালনে? অঁ হেপী দিৱালী কোৱা। হেপী দিৱালী কোৱা। হাই ফ্ৰেণ্ড, আপোনালোকে চাইছে জ্ঞানদীপ শৰ্মা ইউটিউব চেনেল। তো আজি এই ভিডিঅ'টো পূৰা মজা হ'ব। তো গতিকে ভিডিঅ'টো চাই যাওক পূৰা, ক'ত কেনেদৰে কিদৰে দেৱালী পাতিছে সকলো দেখাম। আমাৰ এডোখৰতো অলপ দেৱালী পাতিছে, অলপ ডাঙৰকৈ পাতে। তো এইবাৰ অকণমান ইমান ডাঙৰকৈ নাই পতা মানে, অলপ সৰুকৈ পাতিছে। তথাপিতো সেইটো দেখামগৈ আমি কিদৰে পাতিছে। ইয়াত বহুত মজা কৰে, গতিকে সেইবোৰ দেখাম। তো আজি আমাৰ লগত আছে আদিত্য ৰঞ্জন বৰা। হাই হাই। তো আছে, তো ব'লা আমি চাই আহোঁ ন তাত কি হৈছে। তো ব'লক চাই আহোঁ। তো ভিডিঅ'টো শেষলৈকে চাই যাওক, কেনেকুৱা কি হয়। আৰু এটা লাইক কৰি দিয়ক। যদি চেনেলটো প্ৰথম পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিয়ক। আৰু এনেদৰে দিয়া ভিডিঅ'বোৰ আপোনালোকে সদায় পাই থাকিব। তো অকণমান এনজয় কৰিবলৈতো লাগেই ন মানুহ, গতিকে এনজয় কৰক, ভিডিঅ'টো চাওক শেষলৈকে। গতিকে ব'লক চাই আহোঁ। এইবাৰ মানে মানুহবোৰ ইমান হেৰিকৈ পতা নাই দেৱালীটো। আগতে আমাৰ ইয়াত যিমান মজা কৰে, ইমান সময় মানে আপোনাৰ হুলস্থুলত থাকিব নাই এইটো জেগা। আৰু পূৰা হেৰি হৈ থাকে ন, মজাকৈ পাতে গোটেই পোহৰে। এইবাৰ আপোনালোকে কেনেকৈ পাতিছে সেইটো আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাব। জনাই দিব কমেণ্ট কৰি কেনেকুৱা পাতিছে। গতিকে আমি এটা চাৰিআলি দেখাবলৈ আহি আছোঁ, তো কিদৰে পাতিছে। তো ইয়াত বহুত ব'লক চাই আহোঁ মজাকৈ। গতিকে এইবাৰ পৰা তোমালোকৰ কেনেকুৱা পাতিছিলে? আমাৰ এইবাৰ বহুত ধুনীয়াকৈ পাতিছোঁ, ক'ভিড প্ৰট'কল মানি ধুনীয়াকৈ আমি ঘৰত পাতিছোঁ। আপোনালোকে কেনেকৈ পাতিছে কমেণ্ট কৰি জনাব। তেতিয়া আমি চাৰিআলিত চাই আহোঁ ন। ব'লা কেনেকৈ মাতিছে। গতিকে বহুত ডাঙৰকৈ পাতে। এইবাৰ কেনেকৈ কি পাতিছে তেওঁলোককো দেখাওঁ, চবেই চাওক। আৰু আহি পাইছে চাৰিআলি, তো কেনেদৰে পাতিছে দাদাসকল আছে ইয়াত সোধোঁ। এইবাৰ ডাঙৰকৈ পাতিছে নে সৰুকৈ পাতিছে, কি ধৰণে পাতিছে। তো গতিকে ব'লক সুধি আহোঁ। সেয়া কি আছে আমাৰ দাদা এজন আছে, প্ৰশান্ত দা। তো এইবাৰ দেৱালী কেনেদৰে উদযাপন কৰিছে? দেৱালী এইবাৰ সৰুকৈ পাতিছোঁ, কাৰণ ক'ভিড-19ৰ যিটো প্ৰট'কল আছে তাৰ সমান্তৰালকৈ আমি এইবাৰ সৰুকৈ পাতিছোঁ। আৰু বিশেষকৈ মোৰ দেউতা ঢুকুৱা ছমাহ হৈছে, গতিকে আমি পৰম্পৰাটো ৰক্ষা কৰিছোঁ মাত্ৰ। এইবাৰ সৰুকৈ পাতিছোঁ। এইবাৰ নহ'লে আগতে ইয়াত বহুত ডাঙৰকৈ পাতে, ধুনীয়াকৈ পূৰা মজা কৰে। এইবাৰ গতিকে বহুত অকণমান সৰুকৈ পাতিছে, তথাপিতো অকণমান মজা কৰিবা দেৱালী বুলি এটা ফুটাই মেলি। গতিকে ভালেই লাগিলে। আমি এইফালে চাওঁ কি আছে। কিবা খেল চেল পাতিছে নেকি? হয়, খেল পাতিছোঁ মই। এইটো আমাৰ পূৰ্বৰ পৰা চলি আছে, ককা দিনৰ পৰা। গতিকে আমি খেলটো পাতিছোঁ। এইটো অনুষ্টুপীয়া হ'ব, আগৰ গতে নহয়। আমি খেল পাতিছোঁ। ঠিক আছে, ভাল লাগিলে লগ পাই। আমিও চাওঁ কি আছে। বৰমাজনীক পাইছোঁ আমাৰ ওচৰত। তো বৰমা কেনেকুৱা দেৱালী কেনেকুৱা পাতিছে? পাতিছোঁ এইবাৰ কৰোণাৰ সংহাৰী মহাৰূপৰ কাৰণে বিশ্বব্যাপী চবেই আতংকৰ সৃষ্টিৰ মাজত আজি দেৱালী উদযাপন কৰিছোঁ। ঠিকে আছে বাৰু। দেৱালী এইবাৰ ইমান ভালকৈ পতা নাই কোনো। তো আপোনালোক আগতো দেখাইছিলোঁ, তো তাতো ইমান ভালকৈ পতা নাই। এইবাৰ চবতে সৰুকৈ পাতি আছে। এনেই আপোনাৰ চাকি তাকি জ্বলাইছে আৰু পদূলিত এইবিলাক। আৰু এনেই আগৰগতে পাতিবলৈ চবেই আতংকত মানে হেৰি হৈ আছে, সেইকাৰণে ইমান ভালকৈ নাই পাতিব। আপোনালোকে কেনেকুৱা পাতিছে এটা কমেণ্ট কৰি জনাওকচোন। ডাঙৰকৈ পাতিছে নে সৰুকৈ পাতিছে নে কেনেদৰে পাতিছে? মানে আমি আতংকৰ মাজতে এনেই নিয়মটোহে উদযাপন কৰিছোঁ। ঠিকে আছে।